নমস্কাৰ জনাইছোঁ সকলোলৈকে মই নীতিশায়ে। এইটো মোৰ নতুন ইউটিউব চেনেল হয়। নতুনকৈ আহিছোঁ ইউটিউবত। এইটো মোৰ প্ৰথম ভিডিঅ' ব্লগ আৰু মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে পাৰ্লিছ ব্লগ। কিন্তু মই ইমান কথা কোৱাত বৰ এটা ভাল নহয় দেই। মোৰ ধৰণ হয়তো বৰ ভাল নহ'ব পাৰে, কিন্তু তথাপিতো চেষ্টা কৰিম। প্ৰথম ভিডিঅ' এনেকৈ কথা কৈ হয়তো মোৰ অভ্যাস বাঢ়ি যাব, ভাল হ'বগৈ। চেষ্টা কৰিম। তথাপিতো ভুলবিলাক দেখুৱাই দিব, ভালবিলাক আঁতৰি ল'ব। কেইদিনমানৰ আগত আমি গোৱা গৈছিলোঁ ফুৰিবলৈ বুলি এপাক গ'লোঁ। খুবেই ভাল ঠাই, খুব ভাল লাগিলে, কিছু এনজয় কৰিলোঁ। তাৰে কিছুমান সৰু সৰু ভিডিঅ' আপোনালোকৰ মাজত মই আগবঢ়াই দিম। আজি এইটো প্ৰথম ভিডিঅ' আগবঢ়াম। কেনেকুৱা পাই কি চাই জনাব মোক। আৰু তাত কি কৰিলোঁ, কেনেকুৱা ঠাই ফুৰিলোঁ, সকলোবোৰ এটাৰ পাছত এটা ভিডিঅ'ত আপোনালোকে গম পাই থাকিব। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। এইখন পালোলেম বীচ হয়। এইখন চাউথ গোৱাত আছে। সাংঘাতিক বহুত ধুনীয়া। আপোনালোক চাউথ গোৱালৈ আহিলে এইখন বীচ কেতিয়াও মিছ নকৰিব। বহুত ক্লিন হয় আৰু শান্ত শিষ্ট পিচফুল এটা পৰিৱেশ পাব এই বীচখনত। বহুত বেছি ধুনীয়া। এয়া বেকৱাটাৰ্ছ বুলি কয়, বেকৱাটাৰ্ছ ইগল ফিডিং। আমি পালোলেম বীচতে কৰিছিলোঁ বাৰু দেই। এইটো খুব ভাল লাগে। চাৰিওদিশে গছ গছনি, নাৱত গৈ থাকোঁ, ফিডিং কৰা ইগলক, ভাল লাগে। এইখন আগন্দা বীচ হয়। এইখনো ভাল লাগে। আচলতে বীচবিলাক চাই গম পালোঁ যে চব সাগৰৰে ঢৌ ষ্টাইলটো বেলেগ বেলেগ হয়। এইখনৰ ঢৌ ষ্টাইলটো অলপ বেলেগ। এইখন কেপ ডি গোৱা। এইখন এখন প্ৰাইভেট বীচ ৰিজৰ্ট হয়। সাংঘাতিক ধুনীয়া। ওপৰৰ পৰা সাগৰৰ ভিউটোও ভাল লাগে আৰু সেই ফটোৰ কাৰণে লোকেশ্যন আছে ধুনীয়া ধুনীয়া। এইখন আমি থকা ৰিজৰ্টখন কিংছ ভিলাৰ ৰিজৰ্ট পালোলেম বীচৰ ওচৰতে আছে।